হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। মোৰ ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি দেখা পাইছে আপোনালোকে আমাৰ ঘৰখন ৰুমটো চাফাই কৰি আছোঁ, কাৰণ দুৰ্গা পূজা আহিছে। দুৰ্গা পূজাৰ আগতে ৰুমবিলাক এনেকৈ চাফাই কৰোঁ। আৰু হাজবেণ্ডে মোক গোটেই ওপৰৰ বস্তু মাখা নমাই দিছে, আৰু মই এনেকৈ বাহিৰত লাহে লাহে এনেকৈ ধূলি বালি মাখা এইবিলাক গুচাই দি আছোঁ, চাফা কৰি আছোঁ। আৰু ভিডিঅ'টো চাই থাকক সম্পূৰ্ণলৈ। আৰু দুৰ্গা পূজাৰ আগতে আমি ঘৰবিলাক চাফা কৰিলে ভাল লাগে আৰু মনবিলাক ভাল লাগি থাকে। আৰু এনেতো চাফা কৰা হয়, কিন্তু গোটেই বস্তু এনেকৈ নামাই চাফা কৰা নহয়। আৰু ডিপ ক্লিনিং আৰু এনেকৈ গোটেই চাফাখিনি হোৱাৰ পিছত মই চকেছবিলাক এইবিলাক যেতিয়া ওপৰৰ ধূলি বালি মাখা গুচাই দিয়ে, তেতিয়া গোটেইতে বালি পৰি থাকে, ধূলি এইবিলাক মই মুচি দি আছোঁ। আৰু এনেকৈ মোৰ গোটেই মোচা হৈ গ'ল, আৰু এনেকৈ থৈ দিলোঁ। আৰু টচক এইবিলাক চব বাহিৰত ৰ'দত দি দিছিল হাজবেণ্ডে। গোটেই হোৱাৰ পিছত হাজবেণ্ডে এনেকৈ ৰুমটো মুচি দি আছে। আৰু একবাৰ মুচিছিলোঁ। তাৰপিছত মোৰ গোটেই বস্তুখিনি যেতিয়া হ'ল চাফাই কৰা মুচি, তাৰপিছত মই এইবিলাক লৈ আহিলোঁ ভিতৰত। তাৰপিছত এইবাৰ মই ওপৰত তুলি থৈ দিম, হাজবেণ্ডে ওপৰত তুলি থৈ দিব এইবিলাক গোটেইখিনি। আৰু সদায়তো এইবিলাক বস্তু নমাই চাফা কৰা নহয়। আৰু যিকোনো পূজাৰ আগতে দুৰ্গা পূজা, তাৰপিছত দীপাৱলী, এনেকুৱা পূজাবিলাক আহিলে তাৰ আগতে আমি ঘৰবিলাক যদি চাফা কৰোঁ, আমাৰ মনবিলাক বহুতেই ভাল লাগে। কি কৰিম, আৰু সেইদিনাখন ৰুমটো যেতিয়া চাফা কৰাৰ পিছত সঁচাকৈ মনটো বহুতেই ভাল লাগি গৈছিল। আৰু এনেকৈ সদায়তো কৰা নহয়। তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণলৈ চাই থাকিব বন্ধু বান্ধৱীসকল, আৰু আপোনালোকৰ লগতো চব শ্বেয়াৰ কৰোঁ। সেয়েহে আপোনালোকক অলপমান ৰেষ্ট লৈছোঁ আৰু এইটো দেখিছেনে, এইটো মুচিব আছে, ইমান লেতেৰা ৰান্ধো। আৰু এইটো হ'ল কণীৰ যে বাকলিটো থাকে, কাৰ্টুনটো, এইটো মই এনেকৈ কাটি ফুলৰ নিচিনা কাটি এনেকৈ ৰং কৰি দিছোঁ। ৰং কৰি দি ইয়াতে এটা কৰি পুঠিও লগাই দিছোঁ। আৰু এইটো হ'ল গছৰ ডাল হয়, গছৰ ডালটো মই ৰং কৰিছোঁ। টমেট' চচৰ বটল সৰু, এইটোও মই এনেকৈ কালাৰ কৰি দিছোঁ। দি এইটো মই এনেকৈ থৈ দিম, ভাল লাগে এনেকৈ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। আপোনালোকে ঘৰ চাই থাকক। আমাৰ এতিয়া ঘৰ চাফা কৰি আছে। দুটা মা কি কৰি জানে আছে, চাফা কৰি আছে। মই ঘৰৰ ভিতৰত আছো, ঘৰ বনাই দিছে। মই মাছ খাই পিন্ধিম। আৰু মাইনাই দেখিছেনে, তাই কেমেৰাটো লৈ কি কৈ আছে কেমেৰাৰ আগত। কৈ আছে মা দেউতা ঘৰ চাফা কৰি আছে। মই তাইক কৈ আছোঁ, তুমি মাস্কখন কিয় পিন্ধা নাই মুখত? ধূলি বালি নাকত সোমাই যায় নহয়, মাস্কখন পিন্ধিব লাগে। কাৰণ মাস্কখন পিন্ধিলে ভাল, আমাৰ নাকেদি ধূলা নোসোমায় যেতিয়া আমি ধূলি বালিৰ কাম কৰোঁ। আৰু বন্ধু বান্ধৱীসকল, যদি মোৰ ভিডিঅ'টো বহুত ডাঙৰ দীঘল হ'ল, আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আৰু ভিডিঅ'টো সম্পূৰ্ণলৈ চোৱাৰ বাবে বহুত ধন্যবাদ থাকিল। আজিলৈ বাই বাই। আৰু গোটেইখিনি চাফা হোৱাৰ পিছত মই আপোনালোকক দেখুৱাই দিছোঁ এনেকৈ।